শ্বুটিং লোকেশ্যন হয় মহেশ ধাম বুলি কয় মৰিগাঁৱত আপোনাৰ পাহাৰৰ ওপৰত আহিব লাগে খুব ধুনীয়া লাগিছে পৰিৱেশটো এয়া আহিছে মহিলাসকলে এই মাত্ৰ কীৰ্তন হৈ গ'ল বৰ ধুনীয়া লাগিছে বৰ ধুনীয়া পৰিৱেশ চাওক ইমান ধুনীয়া ইয়াত আমাৰ এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব চাই থাকক ইয়া আমাৰ এতিয়া শ্বুট ষ্টাৰ্ট হ'ব এয়া ভৈৰৱী এয়া অৰুপ দে মেকআপ লৈ আছে চামল দা হাই দি দিয়ক সবৰে সাবস্ক্ৰাইব কৰিবৰ কাৰণে কৈছো আমাৰ অনামিকাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া শুনিছে নহয় কৰি দিব দেই সকলোৱে বেল বটনটো টিপি দিব ক্লিককে কমেন্ট কৰিব ভাল ভাল কমেন্ট কৰিব থ্যাংক ইউ কমেন্টত কি চাব আপোনালোকে চেনেলটোৰ পৰা কি চাব বিচাৰে হে কমেন্টত লিখি দিব আপোনালোকে থ্যাংক ইউ এজনী কান্দিছে এক সাবস্ক্ৰাইব কৰিবলৈ দিয়া নাই দেই অৰুপ দাই মোৰ লগত 9 সাফি কৰিছে তাই লগত এটা ভিডিঅ' কৰিছো সেই ভিডিঅ'টো বহুত ভিউজ আহিছে এটো হলে নকয় খুব ধুনীয়া জায়গা খুব ধুনীয়া পৰিৱেশ এখানে ধুনীয়া ধুনীয়া ভিডিঅ' কৰিব লাগে জীবন ফার্স্ট টাইম মই ভিডিঅ' বনিছো তাত আছে এই কিবা ৰান্ধনী জায়গা এখন কৈ আছে ইয়াৰ ৰান্ধনী এয়া আমাৰ ডিৰেক্টৰ দা খগেন দা এয়া আমাৰ কেমেৰামেন EKUKI তোৰা পুহৰ আপোনালোকে চাবলৈ নাপাহৰিব চলি আছে ধুনীয়াকে চাই থাকিব থ্যাংক ইউ এয়া আমাৰ এডি সৌৰভ নমস্কাৰ কথা পাতি আছো ষ্টৰিটো চাব কিন্তু দেই সোমবাৰৰ পৰা শনিবাৰলৈ কেৱল ৰেঙনিত এয়া আমাৰ ইউনিটৰ দাদাসকল কিবা এটা কৈ দে EKUKI তোৰা পুহৰ সদায় সন্ধিয়া 6টা বজাত ৰাতি 9টা বজাত চাবলৈ নাপাহৰিব চাই থাকিব ৰেঙনি টিভিত এয়া চব একদম মানে নিজৰ নিজৰ ভিডিঅ' বনোৱাত ব্যস্ত এয়া ভৈৰৱীৰ চেনেল আছে ভিডিঅ' বনাই আছে এয়া অৰুপ দা আমাৰ মৰমৰ বাishya দা ভিডিঅ' বনাই আছে চব ভিডিঅ' বনোৱাত ব্যস্ত ঠাইডোখৰ খুবেই ধুনীয়া আমাৰ মহেশ স্থান বুলি কয় আৰু খুব ধুনীয়া মানে অসমত থাকিও যে এনেকুৱা ধুনীয়া ধুনীয়া আছে জেগা আপোনালোকে আহিব চাবলৈ মৰিগাঁওবাসী সকলোকো কৈছোঁ ওচৰত কেতিয়াবা ভাল জেগা থাকিলে চোৱা নহয় তো খুবেই ভাল লাগিছে ইয়াত থাকি আৰু পৰিৱেশটো খুবেই ভাল লাগিছে আমি একেলগে ইয়াতে শ্বুটিং কৰিম এতিয়া চাই থাকিব ষ্টে টিউন আপনি যাব লাগব গলে
একদম ভকত আমাৰ হাতখন আনি থাকে অলপ হিট গান মাৰক আপুনি